Water langso higher secondary school playground along LAC level khel maharon kecepate kibipon. Aprangsi Northeast Hills today berta kelangarat do anaphan. Ani gang sam kardom nang pajirlo. Pini berta than ponje bang nili. Third Martin ingki. Tangte bertale arch professional. Pini ni final cap mati yonga chiklo water langso higher secondary school playground along LAC level khel maharon kecepate kibipon. Labang suka cepate kibipon along MLA Rup Singh Teron lapenari sangho tum nang chitong donsi labang sok khel mahron kacepate ing pupon lo Northeast Hills today perangke borsing terang pen bertanang pele সারা সমষ্টি আমি এমবিসি লেভেল হৈ গ'ল এমবিসি লেভেল যিটো প্ৰতিযোগিতা উত্তীৰ্ণ হোৱা যিটো প্ৰতিযোগিতাসকলে আজি আকৌ LA লেভেল প্ৰতিযোগিতা হ'ব ইয়াৰ মাজতে ৰংখান আৰু আমবি সমষ্টি আছে আকৌ ডিষ্ট্ৰিক্ট লেভেল হ'ব ডিষ্ট্ৰিক্ট লেভেল হোৱাৰ পিছত আমি ৰাজ্যিক পৰ্যায়লৈকে আমি পঠিয়াই দিম ৰাজ্যিক পৰ্যায়ৰ পৰা তেতিয়াহ'লে নেশ্যনেল লেভেললৈ যাব এইটো বস্তু যোৱাবাৰো আমি পাইছোঁ যে প্ৰথম পৰ্যায় হিচাপে আমি সক্ষম হৈছোঁ আৰু এই বৰ্তমান দ্বিতীয় যিটো পৰ্যায়টো আমি পাম বুলি আমি আশা কৰিছোঁ বস্তুটো সেইটো কাৰণে বস্তু চৰকাৰে আমি ডাঙৰ এটা পদক্ষেপ বুলি আমি ভাবিলোঁ আৰু এইটো ক্ষেত্ৰত বেছিকৈ বৰ্তমান যিটো চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিন ৰায়ৰ নেতৃত্বত এই পদক্ষেপ লোৱাৰ কাৰণে মই মোৰ তৰফৰ আদৰণি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এই বস্তুটো আমাৰ নতুনকৈ উঠি অহা যুৱকসকলে যাতে খেলাৰ ক্ষেত্ৰত যাতে সুচাৰুৰূপে প্ৰতিযোগিতাৰ মাজেৰে উত্তীৰ্ণ হ'ব পাৰে সেইটোৱে আশাবাদী আৰু বিশেষকৈ মই আশা কৰিছোঁ যে পশ্চিম কাৰ্বি আংলং দুটা সমষ্টি আছে এই দুটা সমষ্টিৰ কাৰণে ভৱিষ্যতেও আমি খেলাৰ ক্ষেত্ৰত আমি উত্তীৰ্ণ হ'ব পাৰিম আৰু লগতে সুনাম আনিব পাৰিম বুলি আশাবাদী সেইটোৱে আৰু ছাৰ আৰু এটা কথা পশ্চিম কাৰ্বিত বহুত জেগা ছাৰ ভাল মানে খেলুৱৈ আছে প্লেয়াৰ আছে কি তেওঁলোক আজি তাৰিখত ওলাই আহা এইবিলাক ওলাই অনাৰ ছাৰ কেনেকৈ ব্যৱস্থা কৰিব নহয় এইটো ক্ষেত্ৰত আমি আলোচনা কৰি আছোঁ বেছিকেলি ক্ৰীড়া সংস্থা ৱেষ্ট কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি এইটো ক্ষেত্ৰত এটাৰ পিছত এটা আমি প্ৰতিক্ৰিয়াৰ মাজেৰে আমি আহ্বান কৰি আছোঁ যাতে এজন মানে টেলেণ্টেড যিটো খেলুৱৈসকলক যাতে ওলাই আহক আপোনালোকে প্ৰত্যেকটো প্ৰতিযোগিতাৰ মাজে ক'ত কৰিব লাগে আমি ব্যৱস্থা আমি কৰিবলৈ মই ওলাই গৈ আছোঁ সেইটো ক্ষেত্ৰত যাতে বস্তুটো পশ্চিম কাৰ্বি আংলং এটাৰ পিছত এটা ওলাই আছে যে বস্তু ৰাজ্যিক পৰ্যায়লৈকে সিহঁতে উত্তীৰ্ণ হ'ব পৰা আমি এটাৰ পিছত ওলাই আহি আছে কিন্তু বেছিকৈ জানিলোঁ যে বস্তুটো আপোনালোকে জানে জিলা হিচাপে নতুন আৰু ক্ৰীড়া হিচাপে নতুন সেইকাৰণে এই নতুন ক্ষেত্ৰত আমি পদক্ষেপ লৈ আছোঁ যাতে যেন পশ্চিম কাৰ্বি আংলঙত য'ত মানে টেলেণ্টেড যিটো ষ্টুডেণ্ট খেলুৱৈসকলে যাতে ওলাই আহি পশ্চিম কাৰ্বি আংলং আমি সুনাম আনিব পাৰিম সেইটো আশাবাদী আহ্বান কৰি আছোঁ